উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজ্বলিছে আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। ফলাফল ঘোষণা হোৱাৰ লগে লগেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কিয়নো এইবাৰ ইতিহাস গঢ়িছে আদৰ্শ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। মুৰাদঝাৰৰ অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে এইখন বিদ্যালয়ে। এই ফলাফলত আনন্দত উৎফুল্লিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনত অধ্যক্ষ শ্বৰিফুদ্দিনৰ সপোন বাস্তৱত পৰিণত হৈছে। এনে ফলাফলৰ সপোন দেখি স্থাপন কৰিছিল বিদ্যালয়খন। বিদ্যালয়খনৰ পৰা মুঠ আমি বিদ্যালয়খনৰ অধ্যক্ষ শ্বৰিফুদ্দিনৰ লগতে ছাত্ৰ ছাত্ৰীৰ পৰা মন্তব্য শুনাই ল'ব বিচাৰিছো। ব্যুৰো আমাৰ বিদ্যালয়ৰ মাছুদা বেগম ডিভিজন পাইছে। মাছুদা বেগমক এখন গোলাম গামোচা আমাৰ শাহবাজ সুলতানা ভাল ৰিজাল্ট কৰিছে। তাই ডিভিজনত পোৱা ছোৱালীয়ে 55% পাইছে।